ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি এতিয়া যাব ওলাইছোঁ স্কুল। আজি সৰু বেটীৰ স্কুলত ফাংচন আছে, তাহাঁতৰ ৱেলকাম চেৰেমনি পাতিছে, সেয়ে যাব ওলাইছোঁ। এইফালে এয়া ডাঙৰ বেটী ওলাইছে যাবলৈ, এয়া সৰু বেটী ৰেডি, ইউনিফৰ্ম পিন্ধি যাব লাগিব, ৱেলকাম চেৰেমনি পাতিছে। এয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ, বলক যাওঁ। এয়া মই চাদৰ মেখেলা পিন্ধি লৈছোঁ আজি, ওলাব ওলাইছোঁ। আপোনালোককো লৈ যাম স্কুলত কেনেকৈ কি কৰে দেখাই দিম আপোনালোকক। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আপোনালোকে চাব। চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে ৰখিলোঁ, ৰখি কিনে ফুলৰ গুচ্ছা এটা লৈ ল'লোঁ আৰু আমি আহি পাই গ'লোঁ এইফালে। ইয়াত আপোনাৰ এয়া পেয়াৰ কৰি আছিলে, ছোৱালীজনীয়ে ডান্স কৰিছে, ইমান ধুনীয়াকৈ ডান্স কৰিছে, দেখি ভাল লাগিছে। একেলগে 11টা মানতে ডান্স কৰিছে।
চাউলত আখৰটো লিখাইছে সেইমতে কোনোবাই গামোচা দিছে, কোনোবাই ফ্লাৱাৰ দিছে, কোনোবাই ৰ'জ দিছে, তেনেকৈ দিছে। দি মেলি কিনে আৰু বেটীয়ে লিখিলে সেয়া। এতিয়া সেইফালে চিষ্টাৰজনীক দিবলৈ যাওঁতে বেটীয়ে কি কৰিলে, কেমেৰাটো বন্ধ কৰি থৈ দিলে। আৰু এইফালে সেয়া সকলো ল'ৰা ছোৱালীকে চকলেট দি দিছে মেমহঁতে। আৰু এইফালে বেটীয়ে চিষ্টাৰৰ লগত বহি ফটো উঠিলে কেইকপিমান। আৰু এইফালে চব মই ঈদৰ কাৰণে অকণমান বোলো নাস্তা বনাই লওঁ, সেয়ে নাস্তা বনাইছোঁ। কিনো বনাইছোঁ, এয়া কাটা নিমকি বনাবৰ কাৰণে আটাখিনি মায়ে সানি মেলি দিলে, ৰেডি কৰি দিলে। মই বেলি কিনে এইখিনি কাটি লৈছোঁ। এইখিনি মই কাটি ল'ম এনেকৈ। একেলগে কাটি দিলে ধুনীয়াকৈ হৈ যায়, নহ'লে এটা এটাকৈ কাটিলে বহুত দেৰি হৈ যায়। এনেকৈ কাটি লৈছোঁ। আৰু আপোনালোকে কি কি বনালে জনাব কমেণ্ট কৰি। মই আৰু এনেই অলপ বনালোঁ, আৰু নিমকি বনালোঁ। বেছিকৈ একো বনাবলৈও নাজানো ইমান এটা। সেয়া আৰু আপোনালোকে কেনেকৈ বনায় জনাব। আৰু সেইফালে বেটীয়ে চুই আছে, তাৰ হাতখনো উঠি গৈছে। আৰু এইফালে মোৰ কাটা নিমকিখিনি কাটা হৈ গৈছে, গোটেইখিনি ধুনীয়াকৈ কাটি ল'লোঁ। কাটি লৈ এতিয়া ভাজি লওঁ অলপ। ইয়াত তেল অলপ দিছোঁ, তেল গৰম হৈ গ'ল। নিমকিখিনি এতিয়া ভাজি লওঁ। ধুনীয়াকৈ ভাজি লৈছোঁ। ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি দিম। চাওকচোন ৰঙচুৱা হৈ আহিছে, ইমান ধুনীয়া কাটা নিমকি কালাৰটো হৈ গৈছে। এতিয়া মই এইখিনি তেলটো চাকি কিনে উঠাই দিম। চাওকচোন মই এনেকৈ উঠাই দিলোঁ। আৰু এনেকৈ গোটেইখিনি কাটা নিমকি ভাজি ল'ম। এইফালে মোৰ কাটা নিমকি ভজা হৈ গ'ল। সেইকেইখন ডাঙৰ ডাঙৰ নিমকি গোটেইখিনি ভাজি ৰেডি হৈ গ'ল। তাত অলপ অলপ ক'লা নিমখ ছটিয়াই দিছোঁ। আৰু এইফালে কেক এটা বনাব লৈছোঁ। এইখিনি চেনি আৰু কণী ফেটি আছে, আৰু ইয়াত দিছোঁ ময়দা। কণী চেনিখিনি ফেটা হোৱাৰ পাছত ইয়াত দিছোঁ ৰিফাইন তেল, এইটো বেকিং পাউডাৰ। গোটেইখিনি মিক্স কৰি ল'ম আকৌ। চাওকচোন গোটেইখিনি মিক্স কৰা হৈ গ'ল, ধুনীয়াকৈ হৈছে। এতিয়া মই সৰু চচপেনত বনাইছোঁ। তাত তলত তেল লগাই কাগজ এখন পাৰি দিছোঁ। পাৰি দি গোটেই মিশ্ৰণখিনি তাত দি দিছোঁ। আৰু এইফালে মই বহাইছোঁ ডাঙৰ ডেক্সিটোত বহাই তাত ওপৰত এখন জালি দি দিছোঁ। দি এইখিনি তাত বহাই দিছোঁ। আৰু এইফালে এপাক মোৰ কেক হৈ আহিছে। আৰু মোৰ কেকটো ফুলি নাহে, কেলৈ জানো। এয়া মোৰ কেক হৈছে। আৰু কেক হৈ গ'ল ৰেডি। চাওকচোন। আৰু ইফালে ঈদৰ বজাৰ কৰিবলৈ যাব ওলালোঁ। আমাৰ ৰাস্তাটো সজাইছে লাইট দি, বোলো অকণমান দেখাই দিওঁ। ওপৰতে দেখাইছিলোঁ। ঈদত শ্বপিং কৰিবৰ কাৰণে গৈ আছোঁ, আৰু ৰাস্তাটো এনেকৈ সজাই দিছে। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। বলক শ্বপিং কি কি কৰোঁ দেখাই দিম আপোনালোকক। বজাৰ আহি পাই গ'লোঁ। মানুহে হাঁহিব মোক।
এইফালে চাওকচোন বজাৰৰ মাজত ভৰি দিবলৈ জেগা নাইকিয়া, ইমানেই ভিৰ। ঈদৰ বজাৰ কেনেকুৱা ভিৰ। মানুহবোৰে কি কৰে আপোনাৰ গোটেই হেৰিবোৰ চাইকেল ভৰাই দিয়ে, বাইক ভৰাই দিয়ে, স্কুটি ভৰাই দিয়ে, এইটো কাৰণে এইফালে এয়া আৰু এটা মছজিদত সজাইছে। এইফালে আমি ফটো উঠিছোঁ ঈদৰ দিনাখন। সকলোকে আমাৰ ফালৰ পৰা ঈদ মোবাৰক। এইপিনে মই এখন ফেচিয়েল কৰিলোঁ মুখখন। এয়া মুখখন অকণ ভাল লাগিছেনে দেখিবলৈ। আৰু এইটো বেটীহঁতে ফটো উঠিলে, কি কি কাপোৰ কিনিলোঁ ইয়াতে দেখাই দিছোঁ, এনেকৈয়ে ল'লোঁ। আৰু কি খবৰ আপোনালোকৰ, ভালে আছেনে? ৰাতি আৰু ভিডিঅ' কৰা নহ'লে, এতিয়া আজি ঈদৰ দিনা ভিডিঅ' কৰিছোঁ। আৰু সকলোকে মোৰ ফালৰ পৰা ঈদৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকক। আগন্তুক দিনবোৰতো যাতে সকলো ভালে থাকিব পাৰে তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকেও দোৱা কৰিব, মৰম আশীৰ্বাদ কৰিব, যাতে ময়ো আৰু সকলোৱে ভালে থাকিব পাৰোঁ, ভালদৰে সকলো কাম কৰ্ম কৰি মেলি যাব পাৰোঁ আৰু ভালে থাকোঁ। সেয়া আপোনালোকে দোৱা কৰিব, মৰম চেনেহ দিব। আৰু ভিডিঅ'টো অকণমান আৰম্ভ কৰোঁতে দেৰি হৈ গ'ল, ৰাতিপুৱাৰ পৰা জানে আৰু ঈদৰ দিনা কাম কাজ কিমান থাকে। আৰু কৰি মেলি চব হৈ গ'ল, ঘৰৰ কাম বনোৱা সিজোৱা ভিডিঅ'টো দেখুওৱা নাই আৰু কিনো আৰু সদায় পোলাও তৰকাৰী আৰু কিনো দেখাম আৰু সেয়া বাকী কি কৰিছোঁ সেইখিনি দেখাইছোঁ আপোনালোকক। নাস্তা পাতি বনালোঁ, কালি ৰাতি অকণমান বজাৰ গ'লোঁ, বজাৰত ইমানেই ভিৰ নহয় কি ক'ম আৰু ভৰি দিবৰ কাৰণে জেগা নাই। চান ৰাতিৰ দিনা এনেকুৱাই ভিৰ। আৰু আমাৰ ৰাস্তাটো সজাইছে, সেইখিনি দেখাইছোঁ, চাব আপোনালোকে। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া সকলো নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই যায়। আৰু এইফালে চাওক, মেহেন্দি লগালোঁ, নাজানো ইমান ভালদৰে লগাবৰ কাৰণে ডিজাইন, এনেই মোবাইলত অকণমান চালোঁ, চাই মেলি কিনে কৰিলোঁ। আৰু বেটীহঁতকো লগাই দিলোঁ। কি বজাৰ কৰিলোঁ সেইখিনিয়ে আৰু দেখুওৱা নাইকিয়া, জানেই আৰু সেইটো ৰেগুলাৰ বজাৰ। চেৱৈৰ পৰা আপোনাৰ ৰেচন পাতি, চেৱৈ, গাখীৰ, খজুৰ, সেই চবেই আৰু বজাৰ কৰা হয়। সেয়ে বজাৰ কৰিলোঁ। আৰু বেটীহঁতৰ কাৰণে কাপোৰ দুযোৰ লৈছিলোঁ, তাহাঁতক ফটোকেইটা দি দিম, আপোনালোকে চাই ল'ব। কাপোৰকেইটা কেনেকুৱা লাগিছে জনাবচোন। আৰু সেয়াই আৰুনো কি ক'ম। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, আপোনালোকে মৰম চেনেহ দিব আৰু দেই সকলোকে। আৰু ঈদৰ কাৰণে সকলোকে চালাম দিছোঁ। আসসালামু আলাইকুম, ঈদ মোবাৰক।